তিনিআলি ফালে অকণমান ওলাই যাওঁ দেই। মামনি পেহী কোনফালে যায়? আপোনাৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছে। সেইদিনাখিনি টাউনলৈ যাওঁতে মানুহ এজনী পিন্ধি থকা দেখিলোঁ, ইমান ধুনীয়া দেখিলে, সেইকাৰণে লৈ আহিলোঁ। মোকো এদিন পিন্ধি মাতিব দেই। মায়ে নাই নেকি? ভিতৰতে আছে, যাওকচোন, মই এফালে ওলাই যাওঁ। মা মই আহিছোঁ দেই। কলি ক'ত আছ? ৰাতিও লাগিছে নাই এতিয়া? গাঁওখন বৰ ধুনীয়া হ'ল। পাহাৰ, গছ-গছনি, এইটো পানী কুঁৱাৰ, এনেকুৱা এডোখৰত ঘৰ এটা বনাইহে থকা ভাল। চোন এতিয়ালৈকে অহা নাই, মোৰতো আকৌ ঘূৰি যাবলৈ দেৰি হ'ব এতিয়া। দূৰলৈকে চাইছোঁ, অহাই নাইচোন। ফোন এটাকে কৰি চাওঁ। আহিছা নাই? মই ৰৈ আছোঁ। ইমান দেৰি কৰিলে যাওঁতে। কেতিয়াবা পালেহি নেকি? হ'ল অলপ দিন। ওচৰৰ খুৰী এজনী অহাৰ কাৰণে আহিব পৰা নাছিলোঁ আকৌ। তোমালোকৰ গাঁওখন কিন্তু বৰ ধুনীয়া দেই। চবফালে গছ-গছনি, পাহাৰ। এতিয়া যে ইমান গৰম হৈছে, এনেকুৱা গাঁৱত থাকিবলৈ ভাল চাগে। আমাৰ গাঁৱত অলপ ঠাণ্ডা। গছ-গছনি আছে যে, বতাহ মাৰি থাকে। মোক কিয় মাতি পঠাইছিলে আপুনি ইয়ালৈ? তোমাক কোৱাই নাই নহয় আচল কথাটো। কওক কি কথা আছিলে? সোনকালে যাব লাগিব, মায়ে আকৌ বিচাৰি আহিব নহ'লে। মানে মই তোমাক ভাল পাওঁ। বিয়া কৰাম বুলি ভাবিছোঁ। কেনেকৈ হ'ব? নহ'ব দেই। মই গাঁৱৰ ছোৱালী আৰু ক'লা, চবেই মোক ক'লা বুলি হাঁহে। আপোনালোকৰ ঘৰতো মোক যে একচেপ্ট নকৰে, সেইটো মই জানো। ঘৰৰ কথা তেতিয়াল লাগিছা, মোৰহে কথা। মোৰ ভণ্টি তোমাৰ লগত ভাল, দুজনী মোকামিলাকৈ থাকিব পাৰিবা। মায়ে এনে কিবা ক'লেও এইবোৰ গুৰুত্ব নিদিবা আৰু। নাই দেই, নহ'ব। মই এইটো প্ৰস্তাৱ মানি ল'ব নোৱাৰোঁ। আপুনি বেয়া নাপাব। ঘৰত কিবা ক'লেও মই আছোঁ নহয়, তুমি একচেপ্ট কৰি চোৱাচোন। মোক অলপ টাইম লাগিব। যিমান টাইম লাগে লোৱা, আৰু মই ভাল পাই কথা পাতি নাথাকোঁ, ডাইৰেক্ট বিয়া পাতিম। এতিয়া মই যাওঁ, নহ'লে ঘৰ পাবগৈ দেৰি হ'ব। যাওক। থাকা। কি কৰিলে ভাল হ'ব এতিয়া? মই ঘৰলৈ যাওঁগৈ, মায়ে আকৌ বিচাৰি আহিব নহ'লে।